Hey guys, welcome back to our channel. আৰু এতিয়া আমি ৰাতিপুৱা গৈ আছো গুৱাহাটী। আৰু গুৱাহাটী কিয় গৈ আছো আৰু ক'ত যাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তেতিয়াহে গম পাব। আৰু আহি এয়া আমি শৰাইঘাট ব্ৰিজ পালো। আৰু বৰ্তমান টাইম হৈছে 9টা বাজিছে এতিয়া। So guys, আমি এতিয়া গৈ আছো কামাখ্যা মন্দিৰ আৰু অলপ পিছত পামেই। আৰু এইয়া পাই গ'লো কামাখ্যা মন্দিৰৰ মেইন গেট আৰু এইফালেদি ওপৰ উঠি যাব লাগিব, তাৰপিছতে মন্দিৰ পাম। তো বলক গৈ থাকো। আৰু আমি আহি কামাখ্যা মন্দিৰ পালো আৰু ইয়াতে চাওক ইমান ডাঙৰ পাৰ্কিং এৰিয়া। আৰু এতিয়া আমি এইফালে মন্দিৰৰ ফালে গৈ আছো। So guys, ইমান গৰম। আৰু গাইজ আমি মন্দিৰৰ ভিতৰত সোমাই আহিলো, চাওক ৱাও। আৰু গাইজ এতিয়া পাইছে 10:30 আৰু আমি এতিয়া মন্দিৰৰ দৰ্শন কৰিবৰ কাৰণে ৰখি আছো। আৰু ইমান মানুহ ভিৰ। আৰু এতিয়া বৰ্তমান পাইছে 12:30, কিন্তু তথাপিও মন্দিৰৰ দৰ্শন কৰিব পোৱা নাই। কেইটা বাজে গম নাপাওঁ। চ' গাইজ ৰাতিপুৱা 10:30 পৰা ৰখি 4টা বজাত ফাইনেলি মন্দিৰ দৰ্শন কৰা হৈ গ'ল। ইমান শান্তি লাগিল নহয়। তো আমি এতিয়া যাওঁ, ইয়াৰ পৰা চাগে আমি চিটি চেণ্টাৰ যাম, কিন্তু আৰু ভিডিঅ' নকৰোঁ এতিয়া, আৰু দম নাই আৰু অৱস্থা বেয়া হৈ গৈছে ইমান।